আহকচোন আজি এটা কাহিনীৰ মাজলৈ যাওঁ দুটা ফেঁচা চৰাইৰ কাহিনী এটা মতা আৰু এটা মাইকী দুটা ফেঁচা চৰাই উৰি আহি এজোপা গছৰ একেটা ডালতে ৰলহি মতা চৰাইটোৰ উঠত আছিল মতা চৰাইটোৱে খাবৰ কাৰণে লৈ আহিছিল এটা সাপ আৰু মাইকী চৰাইজনীয়ে লৈ আহিছিল এটা নিগনি দুইটা ডালত ৰোৱাৰ লগে লগে নিগনিটোৱে সাপটোক দেখিলে আৰু সাপটোৱে নিগনিটোক দেখিলে সাপটোৱে নিগনিটোক দেখাৰ লগে লগে তাৰ জিভাৰ পানী পৰিবলৈ আৰম্ভ কৰিলে আনহাতে নিগনিটোৰ অনুৰূপ ঘটনা নিগনিটোৱে সাপটোক দেখি যথেষ্ট ভয় খালে কিন্তু সিহঁতি দুইটাই পাহৰিয়ে গৈছিল যে সিহঁতি ফেঁচাৰ মুখত আছে আৰু সিহঁতৰ মৃত্যু অনিবাৰ্য আৰু খুব সোনকালেই তাকে দেখি মতা ফেঁচাটোৱে মাইকী ফেঁচাজনীক সুধিলে ইহঁতৰ এই কাৰ্যকলাপৰ পৰা তুমি কি দেখিছা কি বুজিছা ফেঁচাজনীয়ে ক'লে লোভ আৰু ইচ্ছাৰ ইমান শক্তি যে সন্মুখত মৃত্যু থাকিলেও সেই মৃত্যুক লোভ আৰু ইচ্ছাই পাহৰাই পেলায় দ্বিতীয়তে মৃত্যু সন্মুখত আছে কিন্তু নিগনিটোৰ ভয় সাপটোলৈহে কিজনকি তাক খেদি আহিব অৰ্থাৎ আমিও আমাৰ নিশ্চিত মৃত্যুক লৈ ভয় কৰি নাথাকোঁ আমিও ভয় কৰি থাকোঁ কিছুমান অন্যান্য বিষয়ৰ ওপৰতহে কিন্তু যিটো ভয় কৰিবলগীয়া হয়তো নহয়েই লোভ ইমানেই ভয়ংকৰ যে সন্মুখত মৃত্যু থাকিলেও আমাক অন্ধ কৰি পেলাই আমি সেই দিশতেই যাবলৈ বাধ্য হওঁ দুটা ফেঁচা সাপ আৰু নিগনিৰ এই সৰু কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব ভৱিষ্যতে ইয়াতকৈ ভাল কাহিনী লাভ ষ্টৰী আৰু কবিতা পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ